বেয়া গন্ধ দুখ পাইছো মন চুৱাইছে খাবলৈ নালাগে হা কৈছা মোৰ দিনে Hello everyone, good morning আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ পাছত আজি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। আৰু আজি আমি ৰাতিপুৱাই দুজনী ওলাই লৈছোঁ আৰু এজনী আছে তাই ওলাই আছে আৰু মানে বহুত আছে তাৰপিছত এতিয়া ক'ত গৈ আছে আপোনালোককো দেখাম এতিয়া। গতিকে গাড়ীৰ ওচৰলৈ গৈ লওঁ দেই। আৰু আজি মানে আমাৰ ঘৰৰ পৰা আহিবলৈ দিগদাৰ কাৰণে আমি আহিছোঁ আজি মানে লগৰজনী ঘৰতে কালি থাকি ল'লোঁ মানে ৰুমত, আৰু তাইৰ ৰুমতে থাকিলোঁ আমি দুইজনী। তাৰপাছত আৰু এতিয়া গাড়ীৰ ওচৰলৈ গৈ আছোঁ, তাই ওলাই আছে লাহেকৈ আহিব। আৰু এইফালে বহুত বান্দৰ আছে, আপোনালোকক দেখাইছোঁ দেই বান্দৰ দেই নিশ্চয়। আৰু সেইকেইদিন আমাৰ কলেজৰ সন্মুখতে গাড়ীখন ৰখাই থৈছে আৰু আমি দুজনী এতিয়া গৈ আছোঁ। গতিকে ব্লগটো চাই থাকক আপুনিও। হাই গাইজ, আমাৰ ৰক টিমে বহুত লাজ কৰে মানে গাইজ, পলাইছে সিহঁতে। ক'ত মাৰিম বুলি ক'লে ৰৈ দিয়ে, এনেকৈ পলাই দিয়ে নহয় যে আমি ৰাখি হয়নে লক্ষী। আৰু আজি আমি গৈ আছোঁ, ক'ত যাম কেলৈ কৈছ ক'বলৈ কৈছে নেকি কি মই আজি এইটো নতুনকৈ বনাইছোঁ। কৈ দেচোন কৈ দে ছাবস্ক্ৰাইব কৰিবলৈ কোৱা এনেকৈ কথা কোৱা আকৌ চাপা কি মাক ধৰি লৈ আকৌ ফটো চটো কেলৈ ঘূৰাই আছ তিনিজনী বহিছোঁ। বাধা বিঘিনি অতিক্ৰম কৰি নাশ কৰি আমাৰ যাত্ৰা শুভ কৰক, হ'বনে? আমি গৈ আছোঁ এতিয়া। আমি চিলনীজান আহি পালোহি আৰু মানে পাছত ল'ৰা ছোৱালীবোৰ অহাৰ কাৰণে ছাৰহঁতে আকৌ বজাৰ কৰিব লগা হৈছে। দুজন ছাৰে বজাৰ কৰিবলৈ গৈছে। তাৰপিছত আমি তিনিজনী বহি আছোঁ, চব বহি আছে আমি বহি আছোঁ। আমাক কৈছে ছাৰে যে ক'তো নাযাবা বোলে, তোমালোকে বহি থাকা। আমি সেইকাৰণে বহি আছোঁ। লক্ষী মন চন সেইকাৰণে লক্ষীয়ে মন মাৰি আছে। কেলৈ মন মাৰি আছে কিবা খাবলৈ মন গৈছে বেগতে আছে উলিয়াই লোৱা আমাৰ দেখ শুই লওঁ। গতিকে চাই থাকক, তাত যাবলৈ বেছি দেৰি নাই। গাড়ী ইয়াতে পাৰ্কিং হ'ব নেকি? আৰু আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ। ক'ত গ'লা? কেনেকুৱা লাগিছে জেগাবোৰ? ধুনীয়া লাগিছে, বহুত ধুনীয়া আমি এতিয়া তললৈ যামহে হা, আপোনালোককো দেখাই থাকিম, চাই থাকিব মোৰ লগতে। আপোনালোকৰ কেনেকুৱা লাগে জনাব। হাই এভৰিৱান, আমি ইয়াত পাই গ'লোহি। তোমালোকৰ অনুভৱ কেনেকুৱা লাগিছে ইয়াত আহি? বহুত বেছি ভাল লাগিছে। তোমাৰ ভালে গাটো বেয়া লাগিছে। অ কি হ'ল? তোমাৰ টোপনি ধৰিছিলে, শুবলৈ নিদিলে ছাৰে। ইমান দেৰি বহি আহি আমনি লাগি গৈছে মানে। কৃষ্ণ পকৰ বিষাই গৈছে, পিঠি বিষাই গৈছে। কি বিষাইছে? পকৰ ইমান ধুনীয়া জেগা। এতিয়া যামহে আৰু সেইফালে দেই। তাৰপিছতহে দুখ পাইছো কি হ'ল মন চুৱাইছে খাবলৈ নালাগে হা কৈছা মোৰ দিনে খাবলৈ নালাগে নেকি তহঁতক?
বহি আছো খাবলৈ দিয়া নাই জাৰ্নি কৰি খাবলৈ দিম বোলে ভাগিলো গৰ আমি গৰ হ'ব একো নাই হেৰি কি বুলি কয় ডিম সিজাই আছে মোক উঠাই দে অকণমান এইটো কেনেকৈ খুলিম হাই গাইছ মই ধনিয়া পাৰ্টি মই খুলি দিছোঁ আমি ৱাটাৰফল চাবলৈ গৈ আছো এতিয়া চাহ খোৱাটো দেখাবলৈ পাহৰি গ'লো চাহ তাহ খালো আৰু আমি ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া আমি চালো ऐसे क्यों बोलते हो भाई ऐसे क्यों बोलते हो तुम लोग ऐसा ही है ये लोग ऐसे ही अपना मुझे पसंद लगा यहाँ पे कितना सुंदर नजारा है आप लोग देख सकते हैं बहुत दुनिया व्यू गाइस हेलो गाइस फोटो में ब्लर है गाइस केनेका লাগিছে তোমালোকৰ বহুত ফিলিং বিউটিফুল একদম বহুত ভাল লাগিছে ইয়াত আহি আমাক চাই বহুত ধুনীয়া জেগা এটা আনিছে কিন্তু দেই পাহাৰ কি আছে ভিডিও কৰা আহিছে কইলা ধৰি পছাম চাবা আকৌ হ'ব লাহেকে গৈছো ছাৰ ষ্টেপ এইবোৰ আছে ষ্টেপ গোটেই আমাৰ চাবা আপ আছে গেংবোৰ আহি আছে পাছত ভাগৰ লাগিছে তথাপিও গৈহে এৰিম জুৰিটো চাইহে লাংভকো কইটা পিন্ধি আহিছে যিবোৰ বেয়া গন্ধ ইয়াতো খাই আছে দেখিছে কি ধুনীয়া লোকেশ্যন এইফালে লোৱা চাবা বহিবা চাহ কেলে পাহৰি আহিলে বাৰু চশমা পিন্ধোতে সেইকাৰণে পাহৰি গৈছোঁ চাংঘৰ ধুনীয়া চাংঘৰ পাহৰি গৈছোঁ আমি একদম হাবিৰ মাজে গৈ থাক নাই ন ইমান ঠেক কেলে তুমি পাঁচটা ৰৈ চলনি পাৰি ও মাই গড শক্তি নাইকিয়া আহোঁতে ফটো উঠিবা এতিয়া প্ৰথম চাই লোৱা আহোঁতে ফটো উঠিবা গুফা এইবোৰ ইমান ডাঙৰ ছিল 5টা বজাত আমি ইয়াৰ পৰা যাব লাগিব 5 বজাত বন্ধ কৰি দিয়ে 5টালৈ নাথাকোৱে যেনিবা এন্ধাৰ হৈ যাব 8টা 9টা লৈকে ঘৰ পামগে আৰু যাব নোৱাৰো ৰাইজ ভয় লাগিছে ইমান দলংবোৰ ইমান ভয়ানক এইখিনিত আছে জুৰিটো কেনেকৈ যাম বাৰু ইমান দূৰলৈ ভয় লাগিছে মই বহি আছোঁ এনেকৈ বহি কিমান অলপ কি যাবা দে তুমি যাবা মই নাযাওঁ দে ভয় লাগিছে মই নাযাওঁ মোৰ ভয় লাগিছে গাইজ মই এনেকৈ বহি আছোঁ মই ভয়ে ভয়ে গ'লো আৰু ছাৰে মোক হাতত ধৰি লৈ গ'ল গাইজ নাযাওঁ বুলি কোৱা পাছতো হয় গাইজ দিনটো আৰু এইফালে চাওক ইমান ধুনীয়া গৈ চুব্ৰতা তুমি ইফালে গৈ আছা দেই পৰিবাগে আকৌ সঁচাকৈ ছাৰে ফটো মাৰি আছে দেই পৰিবলৈ ডাইৰেক্ট মোৰ যাব ফটো মাৰিলে ৰছীয়ে নধৰে আকৌ মই একদম ছাৰ শুনা আকৌ উঠি গ'ল কেলে আকৌ
এইফালে মাৰা চোৱা নাই হয় নহয় শিলবোৰ বেছি আছে সেইটো কাৰণে কৈছিলোঁ এই দাদাহঁতে মাংস বনাই আছে হ'ল নাই ভাত দাদা ভাত হ'ব হ'ল নাই নে কি মাংস নে কি এয়া ভাজি ভাজি এয়া ভাত ভাতে দেৰি হ'ব ন ভাত আৰু এয়া এয়া মাংস নে এয়া কি হয় অঁ মাছৰ জোল এইফালে ভাজি দালি চাওঁ মই ভিডিঅ' কৰি আছোঁ অঁ কৰোঁ চা মাংস এয়া এয়া নহয় জানো মাংস কাগজে তেতিয়া গ'লচোন মাংস এয়া তিতি আছে আৰু কাগজ আছে চব চামুচ মই ভিডিঅ' কৰি দিছোঁ অকণমান ফটো দিয়া আকৌ ৰান্ধনীদা দেউৰী উঠালো উঠালো নাই বনোৱা আজি মিনি ব্লগ চাৰ্জে নাই মোবাইলত আজি লং ব্লগহে বনাইছোঁ এয়া আকৌ আহিছ দেই কি দিব আহিছে একেটাই নে এই বেলেগ ইয়াতে মানা থালিখনৰ ফটো নামাবি बहुत दिनों से मैंने खाया नहीं कि यानी कि बात बाय बाय আমি এটা খানা চানা খাই মেলি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ দেই গাইছ আমি খানা খাই মেলি আজৰি হ'লোঁ আৰু মোৰ অথনি গাটো বেয়া লাগিছিলে কাৰণে মুখখন ধুই দিছিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ আকৌ মুখখন ধুই মেলি ফ্ৰেছ হৈ এতিয়া ঘৰলৈ যাবলৈ গাড়ীত বহি আছোঁ চাই না ঘৰলৈ যাওঁ আমি আৰু এতিয়া
হেল্ল' এভৰিৱান, যিহেতু আপোনালোকে দেখিলেই যে আমি ক'ত গৈছিলোঁ, তথাপিও মই ভালকৈ কৈ দিছোঁ। আমি গৈছিলোঁ কাৰ্বি আংলঙৰ লংভাকু নামৰ ৱাটাৰফলটো চাবলৈ, আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিছিলে, আমাৰ অসমীয়া বিভাগৰ ফালৰ পৰা নিছিলে, আৰু ছাৰ দুজন গৈছিলে লগত। আমাৰ গোটেইকেইটা ছেমিষ্টাৰে গৈছিলোঁ আৰু বহুত ভাল লাগিলে। মানে আমাৰ কলেজীয়া জীৱনৰ এইটো শেষৰটো পিকনিক হয়, গতিকে বহুত বেছি ভাল লাগিলে। বুজাবও নোৱাৰিম এতিয়া ভিডিঅ'ৰ যোগেদি, হয়তো কথাখিনি ক'লে বুজি পোৱা নাযাবও পাৰে, তথাপিও ক'বলৈ বিচাৰিছোঁ বহুত বেছি ভাল লাগিলে। ছাৰ কেইজন আৰু সঁচাকৈ লগৰীয়া ভাইটি ভণ্টি সকলোৰে লগত বহুত বেছি ভাল লাগিলে। আৰু কালি মোৰ মোবাইলটো অফ হৈ গ'ল ঘৰলৈ আহি থকাৰ সময়ত। অহা আমাৰ দেৰিয়ে হ'ল, প্ৰায় আমি 4টামান বজাত তাৰ পৰা ওলাই আহিছোঁ, আৰু মই ঘৰত পাওঁতে 9টা বাজি পাৰ হ'ল। গতিকে মোৰ মোবাইলটো অফ হৈ থাকিল, যিহেতু ক'বও নোৱাৰিলোঁ আৰু দেখাবও নোৱাৰিলোঁ আপোনালোকক। আজি তাৰ নেক্সট দিনা হয়, মানে আমি পিকনিক গৈছিলোঁ 3 তাৰিখে, আৰু আজি হৈছে জানুৱাৰী 4 তাৰিখ, গতিকে আজি নেক্সট দিনা হয়। আৰু আজি মোৰ শুই উঠাও দেৰি, যিহেতু বহুত ভাগৰ লাগি আছিলে। গতিকে মোৰ ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদিহে মোৰ ব্লগটো চাই আপোনালোকে ভাল পালে, তেন্তে লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে, আৰু পুনৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি ভাবোঁ। কিন্তু মোৰ মানে ইমান ভিডিঅ' বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই কাৰণে লাজ লাগে বনাবলৈ, গতিকে নবনাওঁ, তথাপিও দিবলৈ চেষ্টা কৰিম। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।